গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মোৰ 9মহীয়া এটা জলপান খোৱা সকাম আছে, তাকে ভাবিলোঁ আপোনালোকক ৰিচুৱেলটো দেখাই দিওঁ। চ' বাই কেইজনীমান গোপিনী মাতি ৰিচুৱেলটো আৰম্ভ কৰিছে। এতিয়া আমি খাৱা লৈছোঁ। আপোনাৰ মহিমা আপুনি বেগত কৰি দিব কৰাকৈ দান কৰিব দিব কৰাকৈ প্ৰভু তোমাৰ চৰণত আজি এতিয়া সবে এভাগ আশীৰ্বাদ আশা কৰিছে প্ৰভু। আজি বোৱাৰীজনী 9 মাহৰ 9 দিনত এমুঠি প্ৰসাদ দি তোমাৰ চৰণত এগছ বন্তি এজোপা দণ্ড দি তোমাৰ ভাল বস্তু তোমাকে দি তেওঁ এতিয়া আশীৰ্বাদৰ আশা কৰিছে। তাই সকলোক মাতি আনি ইয়াত যদি তেওঁ কিবা ভুলা ভুল অৱশ্য অপৰাধ সৰ্ব অপৰাধ মৰ্পণ কৰি আগলৈও তোমাৰ চৰণৰ তলত ঠাই দিব প্ৰভু। শক্তি দি ভক্তি পাত্ৰ কৰিবা এই প্ৰাৰ্থনা বোৱাৰী হেঁচা দি নুঠি হেঁচা দিব নাপায় হাতত নিদিবা হেঁচাটো উঠিব নোৱাৰে আৰু এগৰাকী বহিবলৈ দিয়ক। 4গৰাকী বহা হ'ল। আৰু এয়া ইফালে লুচি বনাই আছে আমাৰ ওচৰৰে বৌ এজনী, তেখেতে সকলোখিনি কৰিছে। বৌ কৰিছে লুচি, আৰু মাৰ মাহী এজনী আছে, আহিছিলে, মাহী বনাই আছে ইফালে তৰকাৰী খৰিতে। চ' এনেকেই মিলি কৰিছে সকলোৱে। বৰ লাজ কৰে বৌজনী কেমেৰা দেখালে। আৰু ইয়াত দেখিছে খৰিতে বনাই আছে এজনী ৰাণু মাহী। তেখেত বৰ ধুনীয়া চব্জি বনায়। আৰু এইফালে লুচি বনাই আছে, বৌজনীয়ে বনাইছে। আহি মাজে মাজে ময়ো অলপ হেল্প কৰি দিওঁ, তেনেকেই কৰি আছোঁ। আৰু এয়া এতিয়া নাম লোৱা আৰম্ভ হৈ গ'ল। অলপ ক্লিপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক, গোটেইখিনি দেখুওৱা সম্ভৱ নহয়। চ' অলপ দেখাব চেষ্টা কৰিছোঁ। ব্ৰহ্মা বিষ্ণু নাম গোৱা হৈ গ'ল। এতিয়া আমি মা আৰু মই সেৱা ল'ব, কেনেকৈ সেৱা ল'ব লাগে সেইটো নিয়ম আছে, তাকে দেখাই আছোঁ। বান্ধনি আছে নেকি? বান্ধনি নাই ভগৱানে বান্ধক হাতত কেৱল একো নহ'ব আছে বিলাক আছে নালাগে আছে ঢিলাকৈ মাৰিছে ঢিলাকৈ আছে নালাগে দিয়া ইমান খুলিব নালাগে কি ঢিলাকৈ আছে ন হৈ যাব দিয়া
ঠিলে আছে নালাগে আৰু এয়া কিছুমান নিয়ম আছে এইফালে, এনেই আৰু ধেমালি কৰে, তাকে কৰি আছে। হৈছে দূৰৰ পৰা আটা কেইজনীয়ে ফটোকপি উঠাই উঠাই সেইটো চিনটো চুব নালাগে, তাতে আঙুলিটো দিয়ে অকণমান এইটো থেপাকে আনিছে দেই, কিন্তু মই ধুনীয়াকে দিছোঁ। আমাৰ এইখিনিতে হালনিকা নিধাকে পাতি লৈছোঁ দিয়া। এনেকে দিবলৈ থ'বলৈ দেহাটো ভালকে ৰাখক। কৃষ্ণ আহিয়ে যে লাগি দিব খানা নবনাবা আজি মোৰ গাটো বেয়া গাটো বেয়া। ৰাণু ভাইটো বৰ ধুনীয়া হৈছে দেই। ৰাণু মাহী জুইত বনাইছে। কৃষ্ণ চাৰিগুৰু চৰণৰ ভক্তি কৰিবলৈ ভগৱান তই সেই চাৰিগুৰুৰ খানা কাম কৰিলে উদ্ধাৰ কৰি পেলাই মনত আনন্দ দি পেলাই সেই স্বামীকে ভক্তি ৰাখি ঘৰ কৰি আনন্দ বঢ়াই আনে গাঁও ভূঞা সকলোৱে যেন সেই শিশুক দেখি পেলাই প্ৰভু তোমাৰ দান লৈ পেলাই যেন আনন্দ কৰিবলৈ পাওঁ গোপিনীও মনৰ বাঞ্ছা কৰিব। নোট নাইকিয়া এইটোক বিচাৰিছোঁ, নোট দেচোন, এইটোক বিচাৰিছোঁ, দোকানৰ পৰা আনিছোঁগৈ আপোনাৰ ল'ৰাই পইচা আশীৰ্বাদ দিছোঁ আশীৰ্বাদ দিয়ক হৈ যাব একো নহয়। এদিনে দুইজনীকে ধৰা বুজিছা, এজনী এজনী দুজনী নিয়ম নাই, দুজনী নিয়ম নাই, এজনী নিয়ম দুজনী নিয়ম নাই, অসুবিধা চব ল'ব লাগিব। ল'ব লাগিব এটা কেইটা
চাদা খাই, চূণ খাই, ডালবুট খাই, চিপছ খাই, যি খাই খাই দিব লাগে। কুৰকুৰি খাই দিব দীঘল দীঘল কুৰকুৰি বাবা চেণ্ডেলখিনি ভিতৰত নিব নাজানা যি মানে হোৱা হৈছে মনৰ হৈছে কুৰকুৰি লাগে টিভিত মই মোৰ মানুহটোৱে চাদা খাব মানুহটোকে নিব লাগে বৰ ফূৰ্তি মানুহটো নিব মই এদিনো নাৰাখোঁ মোৰ তাত সেয়া মানে খালীকে নপঠিয়াব মই বোলো আপুনি আনিতো মোক নিদিয়ে মই আনি দিছোঁ আপুনি লওক আৰু আমাৰ মানুহটো নি পেলাই মই দিয়ে তামোলটো পইচাটো দি দিওঁ যে ক'ৰবাত কোনোবাই পালে আপুনিতো নিদিয়ে মোক আনি মই দিছোঁ লওক আৰু এনেকৈ দিওঁ হ'ব আই তুমি তাতে থকা মই ইয়াতে দিলোঁ আগবঢ়াই দিছে আপুনি এনেকৈ উদ্ধাৰ কৰি নিব পাৰোঁ এদিনাখন 500 টকীয়া নোট লৈ আহিছে আহি পেলাই কৈছে বস্তু এটা চোৱা বোলে কি কৈছে বোলে আজি আমাৰ লাভেই ওলাব বোলে কি লাভ বোলে 500 টকা দিছে বোলো বা বঢ়িয়া 3টা ভাগত মাতিছিলে 500 দিছে এই মানুহঘৰে পাঠক তোমাৰ আজি কষ্ট হৈছে এই পাঠক ঘৰে দিনটো হাজিৰাটো দি দিছে চ' আজিৰ দিনটো এনেকৈয়ে পাৰ হৈ গ'ল এটা ব্যস্ততাৰ মাজেৰে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে বুলি জনাব বন্ধু বান্ধৱীসকল ভাল পালেও জনাব বেয়া পালেও জনাব কমেণ্ট কৰিব ভাল পালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আহিছোঁ আজিলৈকে বাই